নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বাবুল ব্লগছলৈ। আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এটা নতুন ব্লগছৰ সৈতে আমি কেইজনমান সতীৰ্থৰ লগত লৈ আহিছে। এয়া আমাৰ ৰাতুল দা, নমস্কাৰ। তেখেতো আমাৰ লগত আজি আমাৰ ভিডিঅ'ৰ অংশীদাৰ হৈছে। আমি যাম এতিয়া দেৰগাঁৱলৈ। দেৰগাঁৱত এটা বিখ্যাত মন্দিৰ আছে, যিটো মন্দিৰ হয়তো আপোনালোক প্ৰায় সকলেই জ্ঞাত। দেৰগাঁৱৰ নেঘেৰিটিঙৰ শিৱ মন্দিৰলৈ গৈ আছোঁ। গতিকে বলক আপোনালোকক আমি সেই মন্দিৰটোৰ কিছু দৃশ্যাংশ দেখুৱাম। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাইজ, লকডাউনত এইটো প্ৰথম আমি যাত্ৰা আৰম্ভ কৰিছোঁ নেঘেৰিটিং শিৱদৌললৈ, আৰু এইটো প্ৰথম ব্লগছ ভিডিঅ' হয় আমাৰ। আজিৰ এই শুভ মুহূৰ্তত অৰ্থাৎ সোমবাৰে সকলোৱে কয় সোমবাৰে শিৱ পূজা কৰিব লাগে, সেই উদ্দেশ্য আগত ৰাখি আমি সেই শিৱদৌললৈ আমি গৈ আছোঁ। খুব সুন্দৰ পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। চৌপাশে কেৱল সেউজীয়া আৰু সেউজীয়া, সেই সেউজীয়াৰ মাজতেই আমি যেন গৈ আছোঁ। কিমান সেউজীয়া বাপ্পা, এনেকুৱা ৰাস্তা দিছেনে। এখন দলং এখন আমি লগ পাইছোঁ, সেই দলঙৰ ওপৰত আমি উঠিছোঁ। এয়া আমাৰ আগত দুজন গৈ আছে। আমি আজি আমাৰ ভিডিঅ'টো চাইকেলেৰে আমি আৰম্ভ কৰিছোঁ। এয়া ময়ো চাইকেল লৈ আহিছোঁ। প্ৰায় 4.5 কিলোমিটাৰ আঁতৰত আছে। আমি সেই 4.5 কিলোমিটাৰ চাইকেলেৰে গৈ আছোঁ, আৰু বেছি দূৰ নহয়, পামগৈ আৰু বাৰু। শেষত আমি আমাৰ এই যি নেঘেৰিটিং শিৱদৌল, এই শিৱদৌলৰ সন্মুখত আমি পালোহি। এই শিৱদৌললৈ উঠি যোৱাৰ পথপথীয়া আপোনালোকে দেখা পাইছে। তাৰ চাৰিওপিনে আমাৰ এয়া পথপথিৰ তলত থকা পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া আমি অলপ ৰৈছোঁ, ৰৈ পেলাই আমি যোৱাৰ আগতে চাকি কিনিছোঁ, মাটি চাকি দোকানৰ পৰা চাকি লৈ যাওঁ, ধূপ জ্বলাম, সকলো আশীৰ্বাদ কৰিব। সেয়া আমি আহি আছোঁ। শেষত আমি শিৱদৌলৰ সৎসতীত পালোহি। মই আপোনালোকক সেই সৎসতীত আমি উঠাৰ দৃশ্য দেখুৱাই আছোঁ। বহুত দীঘল অৰ্থাৎ ওখ সৎসতী হয়। দেৰগাঁও আচলতে শিৱদৌলক লৈয়ে বিখ্যাত নহয়। দেৰগাঁৱত অন্য এবিধ বিশেষ বস্তু অৰ্থাৎ প্ৰাণী, সেই প্ৰাণী হৈছে বান্দৰক লৈ বহুত বিখ্যাত। অৰ্থাৎ দেৰগাঁৱত বান্দৰৰ বহুত সংখ্যা আছে। সেই বান্দৰক লৈও দেৰগাঁও শিৱদৌল বহুত বিখ্যাত। বান্দৰো অসংখ্য আছে। বান্দৰৰ জাক দেখিছেনে কেনেকুৱা? আমি চাকি জ্বলালোহি। চাকি জ্বলাই আজি মানুহ বহুত ভিৰ হৈছে। চাকি জ্বলাই আমি এতিয়া বাহিৰলৈ ওলাই যাম। আপোনালোকৰ বাহিৰৰ যি শিৱদৌলৰ নান্দনিক দৃশ্য, সেই নান্দনিক দৃশ্য মই দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এয়া হৈছে শিৱদৌল, দেৰগাঁৱৰ ঐতিহ্যপূৰ্ণ নেঘেৰিটিং শিৱদৌল। বাহিৰৰ দৃশ্য এয়া, বাহিৰৰ কাষত থকা যি চাহ বাগানৰ দৃশ্য, শাৰী শাৰী চাহপাতৰ লগতে বিভিন্ন গছ গছনি, সেউজীয়া পৰিৱেশে বিৰাজ কৰে এক সুন্দৰ মনোমোহা পৰিৱেশ। এই শিৱদৌলটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছিল। বহু পুৰণি, বহু ইয়াৰ আঁৰৰ কাহিনী আছে। আপোনালোকে
ইয়াতো আমি বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাই আমি উভতি যাবলৈ আকৌ ঘূৰি আহিলোঁ আমি ঘূৰি অহাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ ঘূৰি আহিছোঁ গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আছিল আজিলৈ ইমানেই আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিলোঁ